खुलुमबाय स्टुडियाव दं आं भाग्यश्री बसुमतारी कक्राझार निउ फ्लाइओभाराव बिफां गायनाय हाबाफारि लादों। मिथिंगाखौ गोग्गो आबहावा एबा गोथां महर होनो थाखाय कक्राझार निउ फ्लाइओभाराव बिफां गायनाय हाबाफारि लादों। सानफ्रोमबो कक्राझार निउ फ्लाइओभाराव मर्निं वाक खालामग्रा सैमा आथिं ग्रुपनि बानजायनाय आरो कक्राझार प्रेस क्लाबनि हेफाजाबजों दिनै फुंबिलि समाव कक्राझार निउ फ्लाइओभारनि लामा सेर सेर बिफां गायनाय हाबाफारि लादों। मख'नो गोनांदि सैमा आथिं ग्रुपआ मिथिंगाखौ गोग्गो आबहावा एबा गोथां महर होनो थाखाय बोसोरफ्रोमबो बिफां गायनाय हाबाफारि लाबोदों। थिग बेबादिनो दिनैबो कक्राझार निउ फ्लाइओभारनि लामा सेर सेर बिफां गायनाय हाबाफारि लादों सैमा आथिं ग्रुपआ। बे हाबाफारियाव ग्रीन बडलेण्ड मिशननि डाइरेक्टर मनोरंजन दासआ बाहागो लाना बिफांखौ गायजेनना होयो। সকলোকে মই ৰাতিপুৱাৰ শুভেচ্ছা জনাইছো আৰু গ্ৰীণ বডলেণ্ড মিছনৰ তৰফৰ পৰা আপোনালোক আটাইকে মই স্বাগতম জনাইছো। তো আপোনালোকে জানে ইতিমধ্যে জানে কাৰণ আপোনালোক সকলো জড়িত হৈ পৰিছে মই গম পাওঁ। তাৰমানে আমাৰ যিটো গ্ৰীণ বডলেণ্ড মিছন আছে তো এইটো অনাৰেবল চিফ ছাৰৰ এটা মানে ড্ৰিম প্ৰজেক্ট হয়। আপোনালোকে ক'লে ইতিমধ্যে তো তেখেতৰ ড্ৰিমটো হৈছে মানে টু মেক দ্য বিটিআৰ স্মাৰ্ট পিচ আৰু গ্ৰীণ। এই গ্ৰীণ বডলেণ্ড মিছনৰ দায়িত্ব মোৰ তাত আছে। তো গতিকে মই যিমান পাৰোঁ আপোনালোকক লৈ পেলাই ধুনীয়াকৈ চেষ্টা এটা চলাইছোঁ কেনেকৈ আমি বিটিআৰখন গ্ৰীণ আৰু সেউজীয়া কৰিব পাৰোঁ। তো বিটিআৰখনত আপোনালোকে যিমান দেখে মানে গ্ৰীণটো অট'মেটিক গ্ৰীণে হৈ আছে কিছুমান জেগাত, কিন্তু তথ্যমতে যিমান এৰিয়াত মানে ফৰেষ্ট মানে লছ হৈছে অলমষ্ট 44,000 হেক্টৰত আমাৰ ফৰেষ্ট লছ আছে। তো এইখিনি আমি মেকআপ কৰাৰ কাৰণে অনাৰেবল চিফ ছাৰে আজি 50 বছৰ বা 20-30 বছৰৰ এটা মানে ভিজন লৈছে যে এইটো হাৰত যদি আমি প্লেণ্টেশ্যনবিলাক কৰি গৈ থাকোঁ আৰু প্ৰতিখন গাঁও যদি আমি তেনেকৈ ধুনীয়াকৈ লৈ যাব পাৰোঁ তো মানে এনেই বিটিআৰখন ধুনীয়া আৰু এটা মানে লুক এটা বেলেগ লুক এটা আহি যাব। ইতিমধ্যে আমি এই ছিজনত মানে 110টা ক্লাব ল'লোঁ। আজি বোধহয় আপোনালোকৰতো লাষ্ট ক্লাব হ'ব লাগে এইটো NGO হিচাপে মৰ্ণিং। তো গতিকে আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে যিটো কেয়াৰ লৈছে তো মই ভাবোঁ আপোনালোকক মই মাজে সময়ে আকৌ মানে চিডলিং আমি নেক্সট ছিজনত যেতিয়া ষ্টাৰ্ট হ'ব ধুনীয়াকৈ প্লেনিং কৰিলে যে আপোনালোকে ক'ত প্লেণ্টেশ্যন কৰিব মোক দি দিব পাৰিব ধুনীয়াকৈ। তো তেনেকৈ আমি যদি প্লেণ্টেশ্যনটো ড্ৰাইভ যদি দি একেলগে যে মাৰ্চ কৰোঁ তেতিয়াহ'লে ইয়াত কাৰো বায়াছনেছ একো নাই। মানে এইটো হৈছে নবল প্ৰফেশ্যন আৰু অল অভাৰ ৱৰ্ল্ডত এইটোৱে এপ্ৰিচিয়েট কৰে। যদি আপুনি এডাল গছ লগাই যদি ৰিল কৰি পেলাই যদি মানে হোৱাটছএপত এৰি দিয়ে বা ছ'চিয়েল মিডিয়াত এৰি দিয়ে অল অভাৰ ৱৰ্ল্ডত মানে এইটো এপ্ৰিচিয়েট কৰিব। তো আপোনালোকৰ এই যিটো মহান কাম এইটোও এপ্ৰিচিয়েট কৰিব বুলি মই ধৰি ল'লোঁ ধুনীয়াকৈ। হ'ব, ঠিক আছে। গ্ৰীণ বডলেণ্ড মিছনৰ সহযোগত আপোনালোকে যিটো মৰ্ণিং ৱাৰ্কাৰ গ্ৰুপে সীমা আঠিং একেলগে ইয়াত গছ ৰোপণ কৰিলে কেইটা গছ ৰোপণ কৰিলে? থেংক ইউ। আমাৰ সীমা আঠিং গ্ৰুপে প্ৰত্যেক বছৰ এনেকুৱা প্ৰগ্ৰাম এনেকুৱা কাৰ্যসূচী আমি কৰি আহিছোঁ ইনক্লুডিং ক্লিনলিনেছ ড্ৰাইভ। আজি গ্ৰীণ বডলেণ্ড মিছনৰ পৰা আমি 400 আমি গছ ৰোপণ কৰিছোঁ ইয়াত। আৰু খুব ভাল লাগিছে আমাৰ যিমানখিনি সদস্য আছে তেওঁলোকে আহি পেলাই ইয়াত যোগদান কৰিছে আৰু আমাৰ কক্ৰাঝাৰ প্ৰেছ ক্লাবৰ পৰা আহি পেলাই সদস্যবিলাক জইন কৰিছে কাৰণে বিৰাট ভাল লাগিছে। কাৰণ সীমা আঠিং গ্ৰুপ যিটো মন কী বাতত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম লৈছিল চিনাকি আছে হয়। 2022 আমি যেতিয়া ইয়াত ক্লিনলিনেছ এটা প্ৰগ্ৰাম কৰিছিলোঁ আৰু গছ ৰোপণ কৰিছিলোঁ তেতিয়া এই সময়ত মানে CMত আমাৰ এই মেছেজটো গৈছিলে তাৰমানে। ইয়াৰ পিছত PMO অফিচলৈ গ'ল। লাষ্টত 2023ত আমি আমাৰ সীমা আঠিঙৰ পৰা সদস্য ইনভাইট কৰিছে। মই দিল্লীত গৈছিলোঁ 100 এপিছড মন কী বাত প্ৰগ্ৰামত মই এটেণ্ড কৰিছিলোঁ। ইয়াৰ পিছত আৰু 2024 জানুৱাৰী 26 জানুৱাৰীত নতুন দিল্লীত আকৌ ইনভাইট কৰিছে, মই তাতেও যোগদান কৰিছোঁ নিউ দিল্লী। পৰিকল্পনা আমাৰ এইটোৱে, আমাৰ 3টা মেইন অবজেক্টিভছটো হ'ল নম্বৰ 1 হেল্থৰ ওপৰত, ইয়াৰ পিছত আমাৰ ক্লিনলিনেছ, তাৰপিছত গ্ৰীণ কোকৰাঝাৰ, ক্লিন কোকৰাঝাৰ এই শ্লোগানেৰে আমি কাম কৰি আহিছিলোঁ প্ৰথমত। এই 3টা মূল বিষয় আমাৰ আমি ফিউচাৰত আমি কণ্টিনিউ কৰি যাওঁ। থেংক ইউ। ধন্যবাদ।